এবিপি আসামৰ দৰ্শকসকলে এই মুহূৰ্তলৈ ছয়নৰ খবৰ লগতে মই নয়না মৈৰাবাৰী উলুবাৰীত বিজেপিৰ প্ৰশংসনীয় পদক্ষেপ সেৱাই সংগঠন মাস্ক চেনিটাইজাৰ খাদ্য সামগ্ৰী বিতৰণ ঠিং সমষ্টিৰ বিজেপিৰ পৰাজিত প্ৰাৰ্থী সঞ্জীৱ কুমাৰ বৰাৰ কৰোনা সন্ত্ৰাস প্ৰায় হ্ৰাস হৈ অহাৰ সময়তো স্থানীয় বিধায়কে খবৰ নোলোৱাত বিধায়কৰ ওপৰত ক্ষোভ উজাৰিলে ৰাইজে আৰু সঞ্জীৱ কুমাৰ বৰাৰ প্ৰশংসা কৰিলে ৰাইজে কাৰণ পৰাজিত হোৱাৰ পিছতো দুখীয়া দৰিদ্ৰৰ কাষত থিয় দিয়ে সঞ্জীৱ কুমাৰ বৰাই দৈনন্দিন প্ৰয়োজনীয় খাদ্য সামগ্ৰী বিতৰণৰ লগতে কৰোনা সম্পৰ্কে সজাগতা কৰে উলুবাৰী গাঁৱৰ নাহিদ আহমেদৰ নেতৃত্বত সঞ্জীৱ কুমাৰ বৰাৰ সহযোগত আজি কাৰ্যসূচী সফলভাৱে ৰূপায়ণ কৰে মৈৰাবাৰীৰ পৰা সেলিম আহমেদৰ ৰিপৰ্ট এবিপি আসাম আজি আপোনালোকে ভাৰতীয় জনতা পাৰ্টিৰ হৈ আপোনালোকে খাদ্য সামগ্ৰী বিতৰণ কৰিলে আজি আপোনালোক কি ক'ব মানে আমি সঁচাই ক'ব গ'লে আমাৰ বিধায়ক মহোদয় আজিলৈকে আহি ইয়াত খবৰ লোৱা নাই যাৰ কাৰণে আমাৰ এজন পৰাজিত প্ৰাৰ্থী সঞ্জীৱ কুমাৰ বৰা তেখেত আহি আমাৰ ৰাজ্যৰ মাজত সোমাইছে আৰু সোমাই আমাৰ দলীয় ফালৰ পৰা হয়তো কোনো চৰকাৰী আঁচনি নহয় তেখেতৰ ব্যক্তিগত বা আমাৰ কৰ্মীসকলৰ ব্যক্তিগতভাৱে যিখিনি পাৰিছে আমাৰ ৰাইজক সহায় কৰিছে যাৰ কাৰণে ৰাইজে ক'বলৈ বাধ্য হৈছে যে হয়তো বিধায়ক মহোদয়ৰ কোনো টকা পইচাৰ অভাৱ যাৰ কাৰণে আজি আমাৰ দুখীয়াৰ মাজত অহা নাই গতিকে আমাক নালাগে এই বস্তুখিনি আমাৰ বিধায়ক মহোদয়ক দিয়ক যাতে বিধায়ক মহোদয়ে চলি খাব পাৰে এইখিনি খায়ো যাতে আমাৰ মাজত আহে আমাৰ বস্তু নালাগে আমাক আহি দেখা দিয়ক সেই বুলি কৈ আজি দুখ প্ৰকাশ কৰি আছে যিটো নেকি আমি আজি সহ্য কৰিব পৰা নাই আমাৰ এই গৰাখহনীয়া অঞ্চল য'ত প্ৰত্যেক বছৰ বানপানী হয় মথাউৰি খহনীয়া আছেই তাততো খবৰ লোৱাটো বাদেই কিন্তু আজি এই কৰোনা মহামাৰীৰ সময়ত মানুহ খাব নোৱাৰে বিদেশতো যাব নোৱাৰে কোনো কৰ্ম নাই কৰ্মবিহীন হৈ ঘৰত পৰি আছে কিন্তু আজিলৈকে খবৰ লোৱা নাই যাৰ কাৰণে আজি আমি এই যুৱ সমাজ আমি ওলাই আহি সঞ্জীৱ কুমাৰ বৰা ডাঙৰীয়াৰ নেতৃত্বত আজি আমি যিমান পাৰিছোঁ পৰ্যাপ্ত পৰিমাণে আমি ৰাইজক এইখিনি খাদ্য বস্তু দিবলৈ সক্ষম হৈছোঁ আৰু আমি চেনিটাইজাৰ প্লাছ মাস্ক আমি দিবলৈ সক্ষম হৈছোঁ বিতৰণ কৰিলে কৰোনা মহামাৰীয়ে আজি গোটেই দেশৰ লগতে আমাৰ ৰাজ্যখনতো যথেষ্ট প্ৰভাৱ বিস্তাৰ কৰিছে আজি দুখীয়া লোকসকলৰ চলাত জীৱন ধাৰণ কৰাত সমস্যা আহি পৰিছে সেইকাৰণে এই সমস্যাটোৰ সমাধানৰ কাৰণে সকলোখিনি সমস্যা সমাধান কৰা সম্ভৱ নহয় যদিও বৃহৎ পৰিমাণে বা কিঞ্চিত পৰিমাণে হ'লেও যদি আমি এই কোনো এঘৰ যি দুখীয়া বা নিচলা যিসকলে খুজি খোৱা লোক আছে তেওঁলোকক যদি আমি দুটা সাজৰ আহাৰৰ ব্যৱস্থা কৰি দিব পৰা যায় তেতিয়াহ'লে তেওঁলোকৰ অকণমান হ'লেও সেইটো সকাহ পাব আৰু সেই কথা চিন্তা কৰি আমাৰ যিসকল কাৰ্যকৰ্তা আছে আমাৰ দলীয় কাৰ্যকৰ্তা আছে সেই কাৰ্যকৰ্তাসকলৰ জৰিয়তে তেওঁলোকক নিৰ্বাচন কৰি পেলাই আমি কিছু পৰিমাণে খাদ্য সামগ্ৰী যোগানৰ জৰিয়তে তেওঁলোকক অকণমান সকাহ দিয়াৰ আমি আজি চেষ্টা কৰিছোঁ আজি আমাৰ সেৱামূলক কাৰ্যসূচী সেৱাই সংগঠন বিশেষক কাৰ্যসূচী ইতিমধ্যে আমাৰ চলি আছে বিভিন্ন পঞ্চায়তত আজি এমাহ ধৰি পঞ্চায়তত চলি আছে চেনিটাইজেশ্যনৰ লগতে খাদ্য সামগ্ৰী বিতৰণ ভেকচিনেশ্যন চেণ্টাৰত আমাৰ কৰ্মীসকলৰ দ্বাৰা আমাৰ যিসকল ভেকচিন ল'বলৈ অহা লোক তেওঁলোককো আমাৰ দলৰ কৰ্মীসকলে সহায় কৰি